হাতত নাই, এইটো আমাৰ হাতত নাই, এই আইনটো আমাৰ হাতত নাই। মই চিম্পল কথা এইটো, যিহেতু ফৰেষ্টৰ ঘটনা, ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াত ইনভলভ আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি লিখি দিয়ে, আৰু পুলিচটো পুলিচ নিজাববীয়া তদন্ত থাকিবই। আমি জাষ্ট আমাৰ ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট BTCত ফৰেষ্টটো এই হিচাপত আমাৰ ৰিপৰ্ট লোৱাটো আমাৰ দায়িত্ব। কিমানজন গ্ৰেপ্তাৰ হৈছে, কাক কি কৰিছে, এইটো আইনৰ কথা, পুলিচৰ কথা। পুলিচৰ ৰিপৰ্টটো দিব। আমি পুলিচে ইমানজন ধৰিছে এইটো হিচাপ দিয়া মোৰ কাম নহয়, পুলিচে অমুকক মাৰিছে সেইটো হিচাপ দিয়া মোৰ কাম নাই মানে মোৰ দায়িত্ব নহয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে ফৰেষ্ট ডিপাৰ্টমেণ্টটো BTCত ট্ৰেন্সফাৰ কৰি দিছে, আইনটো দিয়া ফৰেষ্টটো চম্ভালিবৰ কাৰণে আমাক দায়িত্ব দিছে। এতিয়া হ'ল ঘটনা ফৰেষ্টৰ হ'ল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰিপৰ্ট নলৈ মই তাৰ পৰা ৰিপৰ্ট ল'ম। যি ৰিপৰ্ট দিব এইটো চাব ষ্টেট গভৰ্ণমেণ্টে, আইনগতভাৱে চাব, মিছা দিছে না ভাল দিছে না বেয়া দিছে, এইটো ষ্টেট গভৰ্ণমেণ্ট, এইটো আমাৰ হাতত নাই। কোনোবা তৃতীয় শক্তি ইয়াতে জড়িত থকাৰ সন্দেহ আছে নেকি? থাকে নাথাকে এইবিলাক চাব, আইন আছে, আইন চাব। ৰাজনৈতিক কিবা থাকিব পাৰে, ৰাজনীতি থাকে নাথাকে তদন্ত ওলাব। মই সেইবিলাক দায়িত্ব লৈ পেলাই কোৱাটো উচিত নহয়, যিটো মই আইনৰ মাষ্টাৰ নহয়। ইমান বহুতো আত্মীয়সাধ্য চলোৱা হৈছে বুলি কোৱা হ'ব, কি ক'ব আপুনি? যোৱাকালি যিটো ঘটনা হ'ল, আমি কণ্ডেমনেশ্যন দিছোঁ, এনেকুৱা হ'ব নালাগিছিল। হয়তো ইয়াত কোনোবা এজন দুজনে এজন দুজন মানুহ কোনোবা এজন দুজনে ভুল কৰিব পাৰে। ইয়াৰ কাৰণে গোটেই কিবাটো পাব্লিকটো কিছুমান পাব্লিকটো ইনভলভ হৈছে। আৰু কোনো কৰিলে আমি এনেকুৱা দোষ দিব বিচৰা নাই, যেন হওক কোনোবা এজন দুজনে ভুল হয়তো কৰিব পাৰে। ইয়াৰ কাৰণে আমি আজি গোটেই আদিবাসী সমাজটো আমি বদনাম দিয়াটো উচিত নহয়, আৰু এইটো সমাজক বদনাম দিব নালাগে। কোনোবা এজন দুজন বেছি খাই থাকিব পাৰে, ইয়াৰ কাৰণে গোটেই সমাজটো বদনাম দিয়াটো আমাৰ দায়িত্ব নহয়, আৰু আমি নিদিওঁ। থাকে চব সমাজত, বড়ো সমাজতো এজন দুজন বেয়া মানুহ থাকে, চব সমাজত থাকে। ইয়াৰ কাৰণে কোনোবা সমাজক পুৰা আদিবাসী হিচাপে মই বদনাম দিব বিচাৰোঁ। তো ইয়াৰ ওপৰত তদন্ত হ'ব। জাষ্ট আমাৰ এটা এই ৰুণিকাটা ৰেঞ্চৰ কোন অফিচাৰ আছে ফৰেষ্টৰ, ইয়াৰ পৰা আমি ৰিপৰ্ট ল'ম। ডিটেইলছ ৰিপৰ্টটো সি ৰিটাৰ্ণ দি আমাক BTCত দিব লাগিব। এই ৰিপৰ্টটো বেছ কৰিয়ে আমি জাষ্ট ষ্টেট গভৰ্ণমেণ্টলৈকে আমি পঠিয়াই দিম। একে কথা, ষ্টেট গভৰ্ণমেণ্টে ইয়াত আইনী ব্যৱস্থা কি লয় নলয়, ফৰেষ্ট ডিপাৰ্টমেণ্টে কি ভুল কাম কৰিছে বা কোনোবা ব্যক্তিয়ে কি ভুল কাম কৰিছে, ইয়াৰ ওপৰত তদন্ত হোৱাটো ভাল। আৰু নিশ্চয় ষ্টেট গভৰ্ণমেণ্টে এইটো দায়িত্ব ল'ব, ষ্টেট গভৰ্ণমেণ্টে চাব। এইটো আমাৰ ক'ব লগা একো নাই, বা আমি যিহেতু এতিয়া আইনৰ কথা আহিল, এই আইনৰ কথা বুলি ক'লেতো আমাৰ হাতত নাই। জাষ্ট আমি কি হৈছে, কেনেকৈ হৈছে, এই ৰিপৰ্টটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি ল'ম, লৈ পেলাই BTCয়ে জাষ্ট ফৰৱাৰ্ড কৰিম। ইয়াৰ ওপৰত ষ্টেটে কি কৰে নকৰে আপটো ফৰেষ্টৰ সেই ৰিপৰ্টটো ছাৰ কিমান নিৰপেক্ষ হ'ব? কাৰণ মহিলাৰ গাত হাত দিছে, অলপ এইবিলাক আপুনি এইবিলাক যিবিলাক প্ৰশ্ন কৰিলে অলপ কাজিয়া হয়, এইবিলাক কৰি লাভ নাই। আপুনি অলপ মোক গৰম কৰি লাভ নাই, আৰু মই আপোনাৰ কথা মতে মই গৰম হোৱা মানুহ নহয়। অভিযোগখিনি কথা কৈছোঁ ছাৰ। মই কি কৈছোঁ আমাৰ হাতত আইন নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টে যিটো ৰিপৰ্ট দিব, কাম কোনে আগত কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে যাই পেলাই কিবা কৰিছে, এইটো ডিটেইলছ ৰিপৰ্টটো দিয়ক। আপুনি আইনৰ অৱস্থাত হ'ব নালাগে। ইতিমধ্যে